দলৰ ভিতৰত ইমান বহুত বিচাৰিলোঁ কিন্তু এজনীও নাপালোঁ দেই আজি গাইছ। ইমান দূৰৰ পৰা আহিছোঁ চাওক, যোৰহাটৰ পৰা আহিছোঁ গাইছ। ধুনীয়া ছোৱালী নাই, ধুনীয়া ছোৱালী দেখিছে কিন্তু চব মেকআপ। যদি পানী অকণ মাৰি দিওঁ চব মেকআপ গুচি যাবগৈ। চবেই ষষ্ঠী লগ ঘূৰি ফুৰিছে আৰু আজি আমি লগৰখিনিৰ লগত আমি ছিংগুল গোটেইখিনি মানে আমি ছিংগুল। আমাৰ ইমান দুখ বাকী এইবিলাকৰ চাই মানে আমাৰ হিংসা লাগিছে, এইটোৱে ক'ব বিচাৰিছোঁ। এইবছৰ আহিছোঁ, আগতে আহিছিলোঁ। বাইদেউ আজি সৰস্বতী পূজা কেনেকুৱা গৈছে? ভালে হৈছে। ক'ত 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 পূজা চালি? দৌলত কলেজত অকলে পূজা চাইছে নে কাৰোবাৰ লগত চাইছে? লগৰ ছোৱালী নাই নাই নিজে গৈছোঁ। ক'ত এবাৰ সৰস্বতী পূজা ক'ত ক'ত চালা? ইয়াতে চাইছোঁ। ইয়াতে চাইছা? অকলে বহি আছা? কাৰো আচলতে বয়ফ্ৰেণ্ড নাই? মানে দেখা পোৱা যায় সৰস্বতী পূজাক লৈ আচলতে বহুজনৰ উৎসাহ দিব না। সৰস্বতী পূজা বয়ফ্ৰেণ্ডৰ নহয় অঁ থেংক ইউ দেই। কি ক'বা সৰস্বতী পূজা? সৰস্বতী পূজা ঠিকেই আছে আৰু আমাৰ গাৰ্লফ্ৰেণ্ড নাই, আমি ছিংগল আছোঁ। গাৰ্লফ্ৰেণ্ড যদি পোৱা দিন আৰু হাতত ধোৱাটোৱে ঘূৰিলোঁ এদিন আৰু বিচাৰিছা নাই? বিচাৰিছোঁ এই যে দলৰ ভিতৰত ইমান বহুত বিচাৰিলোঁ কিন্তু এজনীও নাপালোঁ দেই আজি গাইছ। ইমান দূৰৰ পৰা আহিছোঁ চাওক, যোৰহাটৰ পৰা আহিছোঁ গাইছ। যোৰহাটৰ পৰা আহিছোঁ, ইয়াত নাই। যোৰহাটত বহুত ছোৱালী আছে কিন্তু ইয়ালৈ আহিছে। যোৰহাটত মানে ইমান ধুনীয়া ছোৱালী নাই, ইয়াত ধুনীয়া ছোৱালী দেখিব পাম বুলি আহিছিলোঁ গাইছ। ধুনীয়া ছোৱালী নাই, ধুনীয়া ছোৱালী দেখিছে কিন্তু চব মেকআপ। যদি পানী অকণ মাৰি দিওঁ চব মেকআপ গুচি যাবগৈ। গতিকে মেকআপ মানে মেকআপ নথকা ছোৱালী বিচাৰিছে। মেকআপ নথকা চিম্পুল ছোৱালীজনী এই আহি আছে, এজনী বাইদেউ এজনী আহি আছে। এই বাইদেউজনী ভাল লাগিছে। অঁ আহিবা, এইপিনে আহা আকৌ। হেল্ল'। আচলতে আমি দেখিছোঁ যে ঐতিহাসিক শিৱদৌলত আচলতে এনেধৰণে আচলতে যুৱক যুৱতীসকল ভিৰ কৰা দেখা পোৱা গৈছে। আহিছোঁহে, বেছি টাইম নাই, মই আহিছোঁহে। অঁ কলেজলৈ গ'লোঁ আৰু ইয়াত ভালেই গ'ল। সেই আকৌ লৈ দিছা তুমি নালাগে কি বুলি খবৰ কোৱাচোন? সৰস্বতী পূজা বিশেষকৈ আমাৰ প্ৰত্যেক বছৰ ধৰে শিৱসাগৰত, যিহেতু শিৱদৌলৰ প্ৰাংগণত যথেষ্ট ভিৰ হয়। দেখা পৰিছে এইবাৰো যথেষ্ট সৰস্বতী ওলাই আহিছে। তাকে আমিও ইয়াতে অলপ মনোৰঞ্জন কৰিবলৈ ওলাই আহি আমি ইয়াতে বহি অলপ উপস্থিত হৈছোঁ বুলি। বাইদেউ আজি সৰস্বতী পূজা কি ক'ব? বাইদেউ এবাৰ কৈ দিয়ক, এবাৰ কৈ দিয়ক বাইদেউ, কি ক'ব লাগিব? কেনেকুৱা লাগিছে? ভাল লাগিছে। ক'ৰ হয়? ইয়াৰ শিৱসাগৰ। এইবছৰ আহিছেনে নে সদায়? এইবছৰ আহিছোঁ, আগতে আহিছিলোঁ। বাইদেউ আজি সৰস্বতী পূজা কেনেকুৱা গৈছে? ভালে হৈছে। ক'ত 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 পূজা চালি? দৌলত কলেজত অকলে পূজা চাইছে নে কাৰোবাৰ লগত চাইছে? লগৰ ছোৱালী নাই নাই নিজে গৈছোঁ। ক'ত এবাৰ সৰস্বতী পূজা ক'ত ক'ত চালা? ইয়াতে চাইছোঁ। ইয়াতে চাইছা? অকলে বহি আছা? কাৰো আচলতে বয়ফ্ৰেণ্ড নাই? মানে দেখা পোৱা যায় সৰস্বতী পূজাক লৈ আচলতে বহুজনৰ উৎসাহ দিব না। সৰস্বতী পূজা বয়ফ্ৰেণ্ডৰ নহয় অঁ থেংক ইউ দেই। লাগিছে এবাৰ কৈ দিয়ক। ভাল লাগিছে। ক'ত 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 পূজা চালা? নাই ইয়াতে চালোঁ। কৈ দিয়া ভালকৈ ক্লাছ কৰি দিছোঁ। কোৱা ছিংগুলৰ ওপৰত কোৱা। নমস্কাৰ। আজি নমস্কাৰ। আজি আমি আমাৰ মাজৰ সমাজখন দেখিছে নহয়, বাকীবিলাকে চবেই ষষ্ঠী লগ ঘূৰি ফুৰিছে আৰু আজি আমি লগৰখিনিৰ লগত আমি ছিংগুল গোটেইখিনি মানে আমি ছিংগুল। আমাৰ ইমান দুখ বাকী এইবিলাকৰ